এই বৰলৰ বাঁহটো গাত একো কাপোৰ নিপিন্ধাকৈ ই সাহসেৰে আনিছে। শুকান বাঁহ এডালত অলপমান শুকান খেৰ বান্ধি খেৰখিনিত জুৰি লগাই বৰলৰ বাঁহটো ভাঙিছো। ই মানে আমনি কৰি আছিল, নুনিগছ জোপাত হৈ আছিল। আৰু এতিয়া এই বৰলৰ টোপটো সমানে দুভাগ কৰিম, এভাগ মই নিম, এভাগ এই ভাইটি টোপ দিম। বৰশীত বৰলৰ টোপ লগাই লৈ বৰশী বালে হেনো কাৱৈ মাছ পায়। মই আজি সেইটোকে অলপ ট্ৰাই কৰি চাম। সেইবুলি সৰু বৰশী এটা ললো আৰু বৰশীটোত বৰলৰ টোপটো লগাই দিলো। এতিয়া এই পুখুৰীটোৰ কাষতে অলপমান সময় ৰখি বাব লাগিব, তেতিয়াহে কিবা এটা পাম, নহলে নাপালে নাই। আৰু ইমানো আশা কৰি থকা নাই মাছ পামেই বুলি, এনেই ঘৰত আছো যেতিয়া অলপ ট্ৰাইকে কৰি চাওঁ। আগে পিছে বৰলৰ টোপ লগাই বৰশীত বৰশী বাই পোৱা নাই। এজেগা ৰখি ৰখি বৰশী বাই আমনি লাগে। এফালে দুখন নাও আৰু কাষতে এটা পুখুৰী আছে, ইয়াতে অলপ বাই চাওঁ। আচলতে মই মাছৰে মানুহ, এতিয়াও মোৰ চোলাত মাছৰ গুণ লাগি আছে। নিজান দুপৰীয়া গছৰ তলত সেউজীয়া হৈ পৰা দ পানীৰ তলত থকা মাছৰ কথা কল্পনা কৰি বহুদিন মই ৰৈ আছো। বৰ ভাল পাওঁ। দুটা কাৱৈ পালো, ঠিক আছে বাই।